গম পাওঁ কিমান কেজি 2.5 কিলো 265 নতুন বছৰ বুলি চেণ্ডেল পিন্ধি মাছ কণী পনীৰ সব লম মাছ মাংস কণী পনীৰ আৰু নাই আমাৰ ভিডিঅ'লৈ আৰু আপোনালোক হৈছে অনিৰ্বাণ অফিচিয়েল তো বহুত নম্বৰত আপোনালোকৰ মাজলৈ ভিডিঅ'লৈ আহিছোঁ আৰু আগৰ ভিডিঅ' চাই বহুত ভাল পাব আৰু ভিডিঅ'টো চাই যদি ভাল পায় তেন্তে ভিডিঅ'টো লাইক কমেণ্ট কৰি ছাবস্ক্ৰাইব কৰি দিব তেনে বলক আজি আমি দেৰি কৰি ভিডিঅ'টো আৰু যোৱাকালি ভিডিঅ'ত মই আপোনালোকৰ মাজলৈ এটা কথা এটা কৈছিলোঁ তো আজি হ'ল 31 ডিচেম্বৰ তো বছৰৰ লাষ্ট মাহ মানে লাষ্ট দিন তো গতিকে যোৱাকালি ভিডিঅ'ত যিটো মই কৈছিলোঁ তো লাষ্ট দিনত আমি 31 ডিচেম্বৰ ক'ত যাম কেনেকৈ কি বজাৰ কৰিব যাম তো আপকামিং ব্লগ এটা মই যোৱাকালি দিছিলোঁ গতিকে সেই ভিডিঅ'টো কণ্টিনিউ কৰিবৰ কাৰণে আমি আকৌ এতিয়া গৈ আছোঁ ওলাইছোঁ বজাৰ কৰিম তো 31 ডিচেম্বৰত বজাৰ কিমান ভিৰ হৈছে আৰু কেনেকুৱা কি বস্তুবিলাকৰ দাম তো আপোনালোকক অলপ সবিশেষ জনাম এই ভিডিঅ'টো সেই হিচাপে আমি আৰম্ভ কৰিলোঁ আৰু ইফালে মোৰ লগত যাবৰ কাৰণে আজি ৰেডি হৈ গ'ল বজাৰ যাওঁ ক'ত যাবা কলনি যাম কলনি মানে ক'ত এড্ৰেছটো কোৱা ভাল কৰি আমাৰ অডিয়েঞ্চক কি ক'ব এড্ৰেছ আজি কি উপলক্ষে ক'ত যাবা কেনে গৈ আছে তুমি কাৰ লগত যাবা তাৰ লগত 31 ডিচেম্বৰৰ কাৰণে বজাৰ কৰিবৰ কাৰণে যাম কি কিনিবা বজাৰত মাংস মাছ কণী পনীৰ সব ল'ম আটাইতকৈ ডাঙৰ মাছটো ল'বা নে আটাইতকৈ সৰু মাছটো ল'বা আমাৰ অডিয়েঞ্চ অলপ কৰি ডাঙৰ দেখাই থাকিম চাই থাকক এটা কাম কৰিবা ভিডিঅ'ত দেখাবা ডাঙৰটো কিন্তু ল'ম সৰুটো কিন্তু কিয় দেখাব লাগিল না ডাঙৰটো ল'ম বুলি সৰুটো ল'ব লাগিব তেনে বলক আজি আহোচোন আজি আমি বজাৰলৈ যাওঁ আৰু কেনেকুৱা কি মাছ আছে অলপ চাওঁ আৰু অলপ বজাৰ কৰিব চেষ্টা কৰিম আৰু এইফালে কৈ দিবা কি তই এইবাৰ মনচন লৈছা যে কিয় ক'ত বজাৰ কৰিবা কিহৰ কাৰণে কি উপলক্ষে আচ্ছা আইটেম কি আনিবা আইটেম মাছ আৰু এইখিনিতে আপোনালোকৰ এটা সৰু ৰিকুৱেষ্ট আৰু ভিডিঅ'টো চাই যদি ভাল পায় তেনেহ'লে অলপ শ্বেয়াৰ এটা কৰি দিব লাইক কৰি দিয়ক কমেণ্ট এটা কৰি দিয়ক আৰু ছাবস্ক্ৰাইব কৰি দিয়ক নতুন বছৰ বুলি আৰু ইফালে পুৰা মাছৰ বজাৰ ফুল আমি অলপ চাওঁ ভিতৰে পিনে যাওঁ আৰু গমে পাইছে কিমান আজি উৰুকা মানে কি কয় লাষ্ট ডিচেম্বৰ বুলি ইমান মানুহ মাছৰ বজাৰ ভিতৰত সোমাবই নোৱাৰি মাছ ফুল বিভিন্ন ধৰণৰ মাছ ৰৌ ভকুৱা চিতল তাকে ভাবিছোঁ কোনটো লওঁ কোনটো প্ৰায় পানী চেণ্ডেলি দি আছে ফুটা একদম পানী দি ভৰি ভিজি গ'ল চব মাছ ফুল আৰু কনফিউজ হৈ থাকে কি ল'ম কি নল'ম ইফালে চব ডাঙৰ সৰু বিভিন্ন ধৰণৰ মাছ ভিডিঅ ডাঙৰটো দেখাবি দেখাই সৰুটো লবি এতিয়া গৰে মাছ লোৱা ধান্দা মাছ এই জিন্দা মাছ ইফালে আৰু নাচাগে এইটো কি মাছ আৰু ইফালে পুৰা একদম মাছ চিলাইছে মাছ কাটি আৰু ললো ইফালে তো মানুহ বহুত ভিৰ মাজত উপায় নাই লৈ ললো আৰু ডাঙৰ মাছ লৈছোঁ সৰু মাছ লৈছোঁ কিন্তু ভণ্টি কৈ আছে কি ডাঙৰ মাছ দেখাই বোলে মই সৰু মাছ লৈ আৰু ইফালে মাছৰ পিছত এবাৰ লৈছোঁ মাংস তো তাইক বোলে ভণ্টি বোলে লাগে ফুল লাগে
চিকেন এটা লৈ লওঁ ফুল এটা চিকেন লৈ লৈছে কিমান কিমান এটা লৈছো কিমান এটাত কিমান এটা গম পাওঁ কিমান কি 2.5 কিলো 265 মছলা কিনিছো মছলা কিমান দিব লাগিব প্লিজ আমার বস্তু লেটার না স্যান্ডেল 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 কিনবা লাগে নতুন বছর বলে স্যান্ডেল কিন अंगले के बारे की किसी भरा 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 बात इतने खास कर दिवी घुमे ना खास कर दिवी भरा तो कमला डालिम गोटाय बापा नखा नखा गलाम लसी सेंडल আছে কি পাঁচটা মানুষ আছে আর কি করব ডিসেম্বর মাস নম্বর বজার হবে কিন্তু বজার আছে সেন্ডেল তেজপাতা বজার আছে পাট পাট লেসন থাকি গেছে আমি তো মাছ তো হাত লগা জিন্দা আছে ধরে থাকে হয় ভাবি আর জিন্দা জিন্দা খাবি মনে হয় ওই তুমি হাতে দাও ওকে আমি ওইটা বস্তুগুলো মিলাই দিয়েছি ঠিক আছে আপনি কি ওই সেটিং তুমি একটু মিলাই দিন গাজর বাছি আছে এটা যাস নাকি হ্যাঁ বলা হলো ফাইনালি ফোন কিনা করে দিয়া হ্যাঁ ফোন কিনা করো ওকে ফাইনালি বজাৰ কমপ্লিট হৈ গ'ল ইমানে বজাৰ কৰিলোঁ গাড়ীত ডিকি ফুল ফ্ৰণ্টত ফুল বেক ফুল হাতত ফুল এতিয়া ল'ব কাৰণে ক'তো জেগাই নাই আজি লাষ্ট ডিচেম্বৰ বুলি আমি বজাৰ কৰিব লাগে কিন্তু বজাৰ পাছত চেণ্ডেল হয় উপায় নাই কথা পতা মই ড্ৰাইভিঙত আছোঁ